ইমানকে লাগে বিচাৰ যাম না কি কৰো উপায় নাই ৰে আৰু কি যে আজি বেছিকে মোক খাই পালো না আজি মাৰিব নেকি বাঘ পাল আজি গাড়ী যাম দে বাহিৰত ইমানকে জানো মদ খাই আহক ইমান টেকি লাগে কিমান মদ খাব লাগে তোৰ মাৰক বাপৰে পইচা খাইছ নেকি চালা বল গুড থাকি যোৱা নিজা পইচা খাইছ চব খাম কি কৰো উপায় কিবা এটা কৰিব লাগিব কি কৈছ বৌ একো কৰা ভাত খালা না খোৱা খালো বৌ কিবা কথা এটা কম উপায় দিবি তোৰ উপায় কৰিব নাই দে মোৰে উপায় এটা ক কি মোৰ তাত ইমান মদ খাই কি কৰো জানো সৌবাৰ বেজকে এটা আছে সেইটোৱে চাই চাগেচোন লগন বেছ এটা বহুত কামত খাটে ক'ব হেল্ল' হয় এইটোৱে বহা বস্তা তোমালোকক মই কিদৰে সহায় কৰিব পাৰোঁ বাবা মোক কি কৰোঁ ইমান মদ খাই থাকে কি কৰোঁ মই তুমি চিন্তা নকৰিবা এই মংগল বাবাৰ ওচৰলৈ আহিলা যেতিয়া মই চব আশা পূৰণ কৰিম বাচ্চো এতিয়া মানুহটো ওচৰলৈ আনা যাওঁ তুমি কিয় ইমানকে মদ খোৱা বাচ্চো চিন্তা নকৰিবা তোমালোকে চিন্তা নকৰিবা বাচ্চা তুমি মদ খোৱাৰ আগতে তুমি পি লৈছিলা নি তুমি আজিও পৰা সদায় ল'বা ভাতৰ কাঁহীত 2টা কণী তেতিয়া তোমাৰ এসপ্তাহতে মদ কানি বন্ধ হৈ যাব আকৌ তোমালোকে সদায় ৰাতিপুৱা উঠি 5 কিলোমিটাৰ দূৰৰ পৰা এটা আম এজোপা আছে তাৰ এটা আম আনিবা সেই আম খালে পেটৰ বিষ কানি মদ চব ভাল হৈ যাব হ'ব না বাবা হ'ব বাচ্চু নমস্তে বাই ইয়াতে বহা নহয়